নমস্কাৰ দোস্ত পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলে আপোনালোকে জানে যে আমি সদায় আপোনালোকলৈ নতুন আপডেট লৈ আহি থাকো সো আজিৰ আপডেটত সেই সকলোবোৰ ক্যান্ডিডেটৰ বাবে এটা নতুন ৰিক্ৰুটমেন্ট লৈ আহিছো যিসকলে চৰকাৰী চাকৰি এটা বিচাৰি আছে আপোনালোকক জনাও যে মিনিষ্ট্ৰি অফ ৰেলৱেৰ পৰা এডভাৰটাইজমেন্ট ওলাইছে সো এই এডভাৰটাইজমেন্টৰ বাবে কিমান পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব কি প্ৰয়োজন হ'ব লাষ্ট ডেট কিমান সকলো আজিৰ ভিডিওটোত আলোচনা কৰিম ভিডিওটো হেকলৈ চাব লগতে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে মিনিষ্ট্ৰি অফ ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ পৰা এডভাৰটাইজমেন্ট ওলাইছে 4208টা আৰপিএফ মানে ৰেলৱে প্ৰটেকচন ফোৰ্সৰ পোষ্টৰ বাবে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই ল'ব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিওটো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ ওভাৰভিউৰ পিনে সো এই গোটেই পোষ্টসমূহ কনষ্টেবল এক্সিকিউটিভ আৰপিএফৰ বাবে হ'ব মই আগতেই কৈছো আৰু ইয়াত পোষ্ট আছে 4208টা তাৰে মেল ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 3577টা আৰু ফিমেল ক্যান্ডিডেটৰ বাবে পোষ্ট আছে 631টা লগতে এই পোষ্টসমূহৰ বাবে পে স্কেল থাকিব লেভেল 3-7 পে কমিশনৰ লগতে ইয়াত হেল্পলাইন নম্বৰ আৰু ইমেইল আইডি দিয়া আছে আপোনাৰ যদি কিবা অসুবিধা হয় ফৰ্ম ফিল আপ কৰোতে বা যিকোনো তেন্তে আপুনি ইয়াত কন্টাক্ট কৰি ল'ব পাৰিব মই ইয়াত দি দিছো আপোনালোকে চাই ল'ব এতিয়া আইছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক লগতে ক্যান্ডিডেটজনৰ বয়স 18 পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব 1 জুলাই 2024 লৈকে লগতে ইয়াত কেটেগৰি ওয়াইজ এই সিলেকশনো আছে মই কৈ দি আছো ইয়াত এসসি এসটি ক্যান্ডিডেটৰ বাবে আছে 5 বছৰ ওবিসি ক্যান্ডিডেটৰ বাবে আছে 3 বছৰ আৰু অধিক জানিবলৈ আপুনি ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ চেক কৰিব পাৰে লিংক মই ডেসক্ৰিপচনত দি থৈ দিছো লগতে এই পোষ্টসমূহৰ বাবে সিলেক্ট হ'বলৈ সকলো ক্যান্ডিডেটে মেডিকেলি ফিট এণ্ড ফাইন হ'ব লাগিব লগতে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন মিনিমাম মেট্ৰিক পাছ কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা এতিয়া আইছো ইয়াৰ এপ্লিকেশন ফি ডিটেইলছৰ পিনে সো এই পোষ্টসমূহৰ এসসি এসটি ফিমেল এক্স সাৰ্ভিসমেন মাইনৰিটিজ আৰু ইডব্লিউএছ ক্যান্ডিডেটে 250 টকা পে কৰিব লাগিব লগতে বাকি থকা কেটেগৰিৰ ক্যান্ডিডেটে 500 টকা পে কৰিব লাগিব আৰু এই পেমেন্টসমূহ আপুনি অনলাইন যোগে পে কৰিব লাগিব অনলাইন পে কৰিবলৈ আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা ইউপিআই ব্যৱহাৰ কৰিব পাৰে এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেসৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতেই কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা গৈ কৰিব পাৰে নহলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে এই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকে চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনেল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টছ বিচাৰিব পাৰে হেখিনিও আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টছখিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফি সমূহ পে কৰিব তাৰ পিছত গোটেইখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব একত প্ৰিন্টআউটটো ল'ব একেবাৰে নাপাহৰিব কাৰণ সেই প্ৰিন্টআউটটো বহুতে ইম্পৰ্টেন্ট হয় এতিয়া আগবাঢ়িছো ইয়াৰ ইম্পৰ্টেন্ট ডেটসমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেস ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 14 মেলে সো যিসকল ইন্টাৰেষ্টেড ক্যান্ডিডেটে এপ্লাই কৰিম ভাবিছে তেওঁলোকৰ হাতত 14 মেলৈকে সময় আছে কৰি ল'ব সকলোৱে লগতে ইয়াত ফৰ্ম কাৰেকচন বা মডিফিকেশনৰ বাবে 10 দিনৰ এক্সট্ৰা সময় দিয়া হৈছে 15 মেৰ পৰা 24 মেলৈকে এতিয়া আগবাঢ়িছো এই পোষ্টসমূহৰ সিলেকশন প্ৰসেসৰ পিনে সো যিসকল ক্যান্ডিডেটে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব এই সকলোবোৰ ক্যান্ডিডেটে তিনিটা ফেজৰ এক্সাম দিব লাগিব তাৰে ফাৰ্স্ট ফেজত থাকিব সিবিটি মানে কম্পিউটাৰ বেসড টেষ্ট তাৰ পিছত থাকিব পিইটি আৰু পিএমটি মানে ফিজিক্যাল এফিচিয়েন্সি আৰু ফিজিক্যাল মেজাৰমেন্ট টেষ্ট আৰু শেষত থাকিব ডকুমেন্ট ভেৰিফিকেশন ইয়াৰে সিবিটি টেষ্টত থাকিব 120টা কোৱেশ্যনছ 90 মিনিটৰ বাবে অনলাইন টেষ্ট মাল্টিপল চইচ কোৱেশ্যনছ থাকিব ইয়াত আৰু এই কোৱেশ্যনসমূহ ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ হ'ব লগতে ইয়াত নেগেটিভ মাৰ্কিংও আছে আৰু ইয়াৰ বাবে 5 মাৰ্কছ থাকিব কেটেগৰি ওয়াইজ বেলেগ তাৰে
আনৰিজাৰ্ভ EWS আৰু OBC কেণ্ডিডেটৰ বাবে থাকিব 35%, SC আৰু ST কেণ্ডিডেটৰ বাবে থাকিব 30%। লগতে এই টেষ্টৰ বাবে কুৱেশ্যনসমূহ ইংলিছ ভাষাৰ উপৰিও আন 13টা ৰিজনেল ইণ্ডিয়ান লেংগুৱেজৰ ওপৰত হ'ব। চ' ইয়াত অসমীয়া ভাষাও আছে, আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে অসমীয়া ভাষাটো চিলেক্ট কৰিব। তাৰপিছত PET আৰু PMT টেষ্টত সকলো কেণ্ডিডেটৰ টেষ্ট লোৱা হ'ব এক্স ছাৰ্ভিচমেনৰ বাহিৰে, মানে ইয়াত এক্স ছাৰ্ভিচমেনৰ বাবে PET আৰু PMT টেষ্ট নাথাকে। এই টেষ্টসমূহৰ বাবে যিখিনি লাগতিয়াল মেজাৰ আছে মই ইয়াত চাৰ্ট বনাই দিছোঁ, আপোনালোকে ভালকৈ চাই ল'ব। তাৰপিছত থাকিব ডকুমেণ্টছ ভেৰিফিকেশ্যন। চ' যিসকল কেণ্ডিডেটে CBT আৰু PMT PET টেষ্ট ক্লিয়াৰ কৰিব তেওঁলোকৰ বাবে থাকিব ডকুমেণ্টছ ভেৰিফিকেশ্যন। চ' ইয়াত আপোনালোকে সকলো অৰিজিনেল ডকুমেণ্টছ শ্ব' কৰিব লাগিব, আৰু যদি আপুনি এই ডকুমেণ্টছ ভেৰিফিকেশ্যনত প্ৰেজেণ্ট নাথাকে তেন্তে আপুনি কোনো কাৰণতে চিলেক্ট হ'ব নোৱাৰিব এই পষ্টসমূহৰ বাবে। তো এইখিনিয়ে আছিল আজিৰ আপডেটত। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে ভালকৈ জানি লওক। আজিলৈ এৰিছোঁ, পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম। জয় আই অসম, ভাৰত মাতা কি জয়।